মৰ্নিং মই মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ গণিত বিষয়ৰ পাঠদান কৰিবলৈ ওলাইছোঁ। তোমালোকে সকলোৱে বৰ্ডত চোৱা। আজি তোমালোকৰ কুৱেশ্যন নং 8 হ'ব। কুৱেশ্যন নং 8 প্ৰথমে দিয়া আছে a equal to x minus 4y minus b equal দিয়া আছে plus minus 5x plus 6y plus আৰু c equal দিয়া আছে 3x minus 7y plus 1। এতিয়া তোমালোকৰ এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰি চাৰিটা অংক দিয়া আছে যে তোমালোকে অংক 1 চোৱা যে ইয়াত দিয়া আছে a plus b plus c। ওপৰত কিন্তু মান দিয়া আছে যে a ইকুৱেল কিমান, b ইকুৱেল কিমান, c ইকুৱেল কিমান মান দিয়া আছে। তেনেহ'লে ইয়াত আমাক মূল পইণ্টটো দিয়া আছে যে a plus b plus c। তেনেহ'লে ইয়াত আমি এটাকে এনেদৰে লিখিব পাৰোঁ যে a ইকুৱেল যি মান দিয়া আছে a ঠাইত আমি লিখিব। তেনেহ'লে যিহেতু a plus b plus c আছে তেনেহ'লে প্ৰত্যেকতে আমি কি কৰিব লাগিব প্লাস ব্যৱহাৰ কৰাৰ পিছত প্ৰথম বন্ধনী ব্যৱহাৰ কৰিব। তেনেহ'লে প্ৰথমে লিখিব পাৰোঁ a ইকুৱেল কিমান আছে ইয়াত এই মানটো লিখিব 2x minus 4y minus 3। এতিয়া বন্ধনী দি দিম ইয়াত প্লাস আছে ইয়াত প্লাস। তাৰপিছত ইয়াত b আছে তেনেহ'লে b ইকুৱেল যি দিয়া আছে মানটো লিখি দিয়া minus 5x plus 6y plus 9। আকৌ বন্ধনী দি দিয়া ইয়াত এতিয়া প্লাস দিয়া আছে প্লাস দি দিয়া। তাৰপিছত c মানটো লিখি দিয়া তেনেহ'লে c মান দিয়া আছে 3x minus 7y plus 1। এতিয়া বন্ধনী দি দিয়া। এতিয়া আমি জানো যে বন্ধনীবিলাক উঠাই দিব কিন্তু আমি যেতিয়া প্ৰথম বন্ধনীটোৰ মানটো উঠাই দিম ইয়াত প্লাস আছে যেনেকুৱা মানটো আছে তেনেকুৱাই হয় তেনেহ'লে অকল বন্ধনীটো উঠাই দিয়া হ'ব। এতিয়া আমি লিখিম 2x minus 4y minus 3। এতিয়া কিন্তু আমি দ্বিতীয় যি b মানটো দিয়া আছে তেনেকুৱাকৈ ইয়াৰ দৰে উঠাই দিব নোৱাৰি যে বন্ধনী। এতিয়া আমি ইয়াত প্লাস আছে এই প্লাসৰ লগত কি কৰিব লাগে এডজাস্ট কৰিব লাগে যে ম্যাচিং কৰি ল'ব লাগে মিলাই ল'ব লাগে। এতিয়া আমি জানো যে প্লাসে মাইনাসে মাইনাস তেনেহ'লে minus 5x প্লাস ইয়াত আৰু ইয়াত প্লাস প্লাসে প্লাসে প্লাস তেনেহ'লে আমি ইয়াত লিখিব পাৰোঁ প্লাস 6y ইয়াত প্লাস দিয়া আছে আৰু ইয়াত প্লাস দিয়া আছে প্লাসে প্লাসে প্লাস তেনেহ'লে আমি লিখিব পাৰোঁ প্লাস 9। এতিয়া যেহেতু আমাৰ দ্বিতীয় b মানটো হৈ গ'ল এতিয়া c মানটো লিখাৰ আগতে আমি ইয়াত চাব লাগিব প্লাস চিন দিয়া আছে ইয়াৰ লগত কি কৰিব লাগিব এডজাস্ট কৰি ল'ব লাগিব এইটো ম্যাচিং কৰি ল'ব লাগিব মিলাই ল'ব লাগিব। তেনেহ'লে ইয়াত প্লাস দিয়া আছে ইয়াত একো নাই মানে প্লাস আছে তেনেহ'লে প্লাস 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 তেনেহ'লে 3x এতিয়া প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস তেনেহ'লে 7y ইয়াত প্লাস দিয়া আছে ইয়াত প্লাস দিয়া আছে প্লাসে প্লাসে প্লাস 1 আছে 1 এই। এতিয়া আমি এটা কাম কৰিব লাগে যে ইয়াত দুটা চলক দিয়া আছে আৰু দুটা মান দিয়া আছে যে তোমাৰ প্ৰথমে x চলক থাকে এটা মান দিয়া আছে y চলক থাকে এটা মান দিয়া আছে আৰু এটা চলকহীন দিয়া আছে। তেনেহ'লে তিনিওটাতে দিয়া আছে তেনেহ'লে আমি x চলক থকা মানবিলাক পৃথক কৰি ল'ব লাগিব। এতিয়া আমি x চলক থকা বিলাক পৃথক কৰিম। প্ৰথম ইয়াত দিয়া আছে 2x এতিয়া ইয়াত দিয়া আছে 5x তেনেহ'লে minus 5x আৰু ইয়াত যোৱা plus 3x তেনেহ'লে আমি ইয়াত লিখিম plus 3x। এতিয়া x চলক থকাখিনি পৃথক হৈ গ'ল তেনেহ'লে এতিয়া আমি y ৰ কি ল'ব লাগে যে ইয়াত y দিয়া আছে কিন্তু সন্মুখত মাইনাস চিন দিয়া আছে তেনেহ'লে minus 4y। এতিয়া এই লাইনত যোৱা plus 6y এতিয়া ইয়াত যোৱা minus 7y। তাৰপিছত আমাৰ y চলক থকাখিনি হৈ গ'ল এতিয়া অকল মানবিলাক কি minus 3 আৰু ইয়াত যোৱা plus 9 ইয়াত যোৱা plus 1। এতিয়া আমি বিয়োগ কৰিম যোগ কৰিম তাৰপিছত কি থাকে সেইটো পিছত দেখিম। এতিয়া ইয়াত যোৱা plus 2x আৰু ইয়াত plus 3x অর্থাৎ x
কমন ল'ব পাৰি কিন্তু আমি মানবিলাক যে যি সাংখ্যিক মান আছিল সেইটো তোমাৰ 3 আৰু 2 যোগ কৰিলে কিমান 5 এতিয়া আকৌ 5 ৰ পৰা 5 বিয়োগ কৰিলে কিমান অৰ্থাৎ ইয়াত 0 হ'ব তেনেহ'লে আমি কেনেদৰে লিখিব লাগে 0 আৰু ইয়াত চলকটো কি হৈ আছে পূৰণ হিচাপে তেনেহ'লে পূৰণ চিহ্ন দিম এতিয়া আমাৰ এই কামখিনি কৰিব লাগে যে -4y আৰু ইয়াত -7y এটা প্লাছ আছে পিছত আমি কি বেটা কৰিম এতিয়া -4y -7y মাইনাস কমন লৈ প্লাই কি কৰিব পাৰি ইয়াক যোগ কৰিব পাৰি 4 আৰু 7 যোগ কৰিলে 11 এতিয়া 11 ৰ পৰা আমি কি কৰিম -11 ৰ পৰা 6 বিয়োগ কৰিম -11 ৰ পৰা যেতিয়া 6 বিয়োগ কৰা হ'ব তেতিয়া মাইনাস কিমান থাকিব -5y এতিয়া আমাৰ প্ৰথমে চাব লাগে -3 আৰু ইয়াত +9 +1 তেনে প্লাস কৰিলে +9 আৰু +1 মিলি অৰ্থাৎ যোগ কৰাৰ পিছত কিমান হয় 10 হয় 10 হোৱাৰ পিছত 10 ৰ পৰা 3 বিয়োগ কৰি দিলে কিমান থাকিব 7 তেনেহ'লে +10 ৰ পৰা 3 বিয়োগ কৰা হৈছে তেনেহ'লে ইয়াত কিমান হ'ব +7 তেনেহ'লে এতিয়া আমি জানো যে 0 ৰ লগত x পূৰণ কৰিলে 0 হৈ যায় তেনেহ'লে এইটো আৰু লিখাৰ প্ৰয়োজন নাই যে ইয়াক আমি এনেকৈ এইটো লিখিলেও হ'ব নিলিখিলেও তেনেহ'লে আমি 0x লিখাৰ প্ৰয়োজন নাই তেনেহ'লে ইয়াক আমি এতিয়া এনেদৰে লিখিব পাৰিম -5y +7 অর্থাৎ আমাক যি কৰিব দিছিল যে a ৰ মান দিয়া আছে b ৰ মান দিয়া আছে c ৰ মান দিয়া আছে তেনেহ'লে a b c ৰ মান ব্যৱহাৰ কৰি প্লাই আমি একেবাৰে ক'ত আহি প্লাই -5y +7 পাম অর্থাৎ আমাক মান নিৰ্ণয় কৰিব দিছিল যে তলতে নিৰ্দেশ মতে আমাক মান নিৰ্ণয় কৰিব দিছিল তেনেহ'লে তোমালোকৰ কোৱেশ্চন নং 8 ৰ 1 হৈ গ'ল তেনেহ'লে কিবাৰে সেম নিয়মৰ একে অংক 8 ৰ 2 3 4 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল হোমৱৰ্ক কৰি প্লাই মোৰ হোৱাটছআপ নম্বৰত পঠাই দিম তেতিয়া তোমালোকৰ কোৱেশ্চন নং 9 হ'ব কোৱেশ্চন নং 9 ত লিখা আছে 2x y 9 আৰু x 3y 6 ফলৰ পৰা 3x 4y 3 বিয়োগ তেনেহ'লে ইয়াত এই সমীকৰণটো লিখা হৈছে যে ইয়াত প্ৰথমে এই দুটা মানক কি কৰিব দিছে আৰু এই ইয়াত তৃতীয় যি মান দিয়া আছে এই মানটো কি কৰিব লাগে বিয়োগ কৰিব লাগে তেনেহ'লে একেবাৰে প্ৰথমৰ পৰা আমি কাম কৰি থাকিম যে এই দুটা মান যোগ কৰিম আৰু এই দুটা মান কি কৰিব লাগে যে এই মানটো আমি কি কৰিব লাগে বিয়োগ কৰিব তেনেহ'লে দ্বিতীয় বন্ধনীৰ ব্যৱহাৰ কৰি এতিয়া আমি মানবিলাক লিখি থাকিম যে প্ৰথম বন্ধনীটো উঠাই তেনেহ'লে দ্বিতীয় বন্ধনী থাকি যাব এতিয়া আমাৰ ইয়াত 2x আছিল 2x ইয়াত +y আছিল +y +9 আছিল 9 এতিয়া তুমি ইয়াত প্লাস আছে এতিয়া এই প্লাসৰ লগত কি কৰিব লাগিব সকলো এইটো এডজাস্ট কৰি ল'ব লাগিব তুমি প্লাস ইয়াত একো নাই প্লাস আছে প্লাস মাইনাস তেনেহ'লে 3y প্লাস তেনেহ'লে প্লাস তেনেহ'লে 6 প্লাস এতিয়া দ্বিতীয় বন্ধনী আছে দ্বিতীয় বন্ধনী দিব লাগিব ইয়াত মাইনাস দি আছে মাইনাস দি দিব মাইনাস আৰু ইয়াত একো নাই প্লাস আছে মাইনাস মাইনাস তেনেহ'লে 3 3x মাইনাস প্লাস তেনেহ'লে 4y মাইনাস মাইনাস তেনেহ'লে 3 এতিয়া হৈ গ'ল যেহেতু আমি কি কৰিব লাগে যে এই মানখিনি প্ৰথম অৱস্থা কি কৰিব দিছে যে দ্বিতীয় বন্ধনীৰ পৰা আমাক বাহিৰ কৰিব লাগে আৰু এই বাহিৰ কৰি পেলাই এইটো দিটা আমাক লিখিব দিছে যে প্ৰথম দুটা যোগ আৰু তৃতীয়টো কি কৰিব লাগে বিয়োগ তেনেহ'লে এইটো লাইন লিখা হৈ গ'ল যেতিয়া আমি দ্বিতীয় বন্ধনী উঠাই দিম যেতিয়া দ্বিতীয় বন্ধনী উঠাই দিম তেতিয়া আমাৰ x তলত থকা খিনি বিয়োগ কৰিব তেনেহ'লে আমি লিখিব পাৰোঁ 2x প্লাস আৰু ইয়াত কিমান x তাৰ পিছত যেহেতু x খিনি হৈ গ'ল এতিয়া y তলত থকা খিনি বিয়োগ কৰিব লাগিব প্লাস y মাইনাস 3y এতিয়া y কি হৈ গ'ল এতিয়া ইয়াত থাকি প্লাস 9 আৰু ইয়াত থাকি কিমান যে তোমাৰ প্লাস 6 এখিনি কাম হৈ গ'ল ওই যোৱাৰ পিছত এতিয়া আমি ইয়াত কি কৰি দিব লাগে যে প্ৰথম বন্ধনীটো উঠি গ'ল এইখিনিক আমি কি কৰিব লাগে
3x আছিল 3x plus 4y minus 3 এতিয়া আমি গোটেইখিনি কাম কৰিম এইখিনি প্ৰথম অৱস্থা কি কৰিব দিছে যে আমাৰ যোগ কৰিব দিছে কিমান যোগ কৰিম এতিয়া ইয়াত আছে 2x আৰু ইয়াত 1x তেনেহ'লে কিমান হ'ব 3x অৰ্থাৎ ইয়াত কোনে মানে 1 আছে তেনেহ'লে কিমান হ'ব 3x এতিয়া এই ইয়াত দিছ প্লাস y ইয়াত দিছ 3 minus 3y তেনেহ'লে প্লাস और कैंसिल करिए और तो 3 পৰা 1 বিয়োগ কৰিলে কিমান 2 তেনেহ'লে -3 আছে তেনেহ'লে -2y আৰু ইয়াত দুয়োটাৰ সন্মুখত প্লাস আছে 9 ৰ লগত 6 যোগ কৰিলে কিমান 15 তেনেহ'লে 3 এতিয়া আমাৰ ইয়াত যি মানটো দি আছে সেইটো বিয়োগ কৰিব দিছে তেনেহ'লে 3x 4y 3 এতিয়া আকৌ x কমন here there is 3x minus এতিয়া আমি minus মানে 3x x সলভ কৰি আমি কি কৰিব লাগে এই 3x ৰ আগত মাইনাস আছে তাৰ কাৰণে আমি -3x এতিয়া আমাৰ ইয়াত যেহেতু x সলভ কৰি কি কৰিব y সলভ কৰি আমি লিখিব লাগে -2y ইয়াত আছে +4y এতিয়া আমাৰ y সলভ কৰি আমি লিখিব এতিয়া ইয়াত দিছ +15 ইয়াত তো কিমান আছে -3 এতিয়া 3 ৰ পৰা 3 বিয়োগ কৰিলে 0 আৰু x ৰ লগত 0 পূৰণ কৰিলে কিমান 0 হ'ব তেনেহ'লে এইটো আৰু আমাৰ লিখাৰ প্ৰয়োজন নাই যেটো 0 হৈ যায় এতিয়া ইয়াত আছে -2y আৰু ইয়াত আছে +4y এতিয়া +4 ৰ পৰা 2 বিয়োগ কৰি দিয়া তেনেহ'লে 2y এতিয়া তোমাৰ 15 ৰ পৰা 3 বিয়োগ কৰি দিয়া +12 অর্থাৎ আমাক যি মান নির্ণয় কৰিব দিছে কি করে এই মানটো নির্ণয় কৰিব যে ইয়াত তোমাক প্ৰথম দুটাৰ পৰা তৃতীয়টো বিয়োগ কৰিব দিছে তেনেহ'লে কি কৰে যি আমাক কৰিব কৈছে যি বাহিৰ কৰিব দিছে সেইখিনি বাহিৰ হৈ গ'ল তেনেহ'লে কি কৰে সেম নিয়মৰ অংক হোৱাৰ কাৰণে কোৱেশ্চন নং 10 কোৱেশ্চন নং 11 কোৱেশ্চন নং 12 কোৱেশ্চন নং 13 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল হোমৱৰ্ক কৰি পেলাই মোৰ WhatsApp নম্বৰত পঠাই দিবা চোৱা তোমালোকৰ কোৱেশ্চন দিয়া আছে 50 জন ছাত্ৰ ছাত্ৰীৰ বয়স বছৰত তলতীয়া ধৰণৰ অৰ্থাৎ এইবিলাক ছাত্ৰ ছাত্ৰীৰ বয়স হয় ইয়াৰ লগতে কোৱেশ্চন দিয়া আছে তথ্যখিনিৰ এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা তালিকাৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা প্ৰথমে এটা বাৰম্বাৰতা তালিকা বনাব কৈছে আৰু বাৰম্বাৰতা তালিকা যেতিয়া হৈ যাব তাৰ পিছতে কি কৰিব কৈছে তোমালোকক ইয়াত তিনিটা কোৱেশ্চন দিয়া আছে তিনিটা কোৱেশ্চনৰ এনসাৰ দিব লাগিব তেনেহ'লে আমি ইয়াত কেতিয়াকে এনেদৰে লিখিব পাৰোঁ যে বাৰম্বাৰতা তালিকা বনাব দিছে তেনেহ'লে আমি এনেদৰে এটা লিষ্ট বনাব যে আৰু ইয়াত বস্তুখিনি এনেকুৱাকৈ দেখুৱাব লাগিব যে আমি এটা বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰিম যে বাৰম্বাৰতা তালিকাৰ প্ৰথম ওপৰত তোমালোকে ইয়াত এনেদৰে লিখিব লাগিব যে বয়স অর্থাৎ ছাত্র ছাত্রী বয়স তেমন তোমালোকে লিখিবা ছাত্র ছাত্রী বয়স ইয়াত লিখিবা দাগ চিহ্ন আৰু ইয়াত লিখিবা 12টা অর্থাৎ ইংলিশত কোৱা হয় ফ্ৰিকুৱেন্সি 12টা তেনেহ'লে একেবাৰে প্ৰথমৰ পৰা আমি ছাত্ৰ ছাত্ৰীৰ বয়সখিনি কি কৰিব লাগিব গণনা কৰিব লাগিব হিচাপ কৰিব লাগিব যেনেকৈ ইয়াত কিমান লিখা আছে 14 লিখা আছে তেনেহ'লে আমি প্ৰথমে ইয়াত লিখিম 14 লিখি পেলাই হিচাপ কৰি থাকিম যে 14 কেইটা আছে প্ৰথম 14 তেনেহ'লে 1 2 3 4 5 6 7 8 9 10 তেনেহ'লে ইয়াত লিখিম 14 লিখা হ'ল বাৰম্বাৰতা কিমান 10 এতিয়া আমি দাগ চিহ্ন বনাম 1 2 3
4 চাৰিটা হোৱাৰ পিছত এনেকৈ কাটি দিব পাঁচটা হৈ গ'ল তেনেহলে আমাৰ 10টা আছে তেনেহলে ইয়াত পাঁচটা হৈ গ'ল আকৌ 1 2 3 4 এতিয়া মাজৰে কাটি দিয়া তেনেহলে 10টা হৈ গ'ল এতিয়া যিটো আমাৰ 14 হৈ গ'ল তেনেহলে আমি ইয়াত এতিয়া লব লাগে কিমান 13 তেনেহলে ইয়াত প্ৰথমে লিখিম 13 चलो এতিয়া হিসাব কৰি লো 1 1 2 3 4 5 6 7 8 9 10 ইয়াতে কিমান আছে 10 13 জন 13 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী কেইজন আছে 10 জন তেনেহলে ইয়াত 1 2 3 4 মাজত কাটি দিয়া পাঁচটা হৈ গ'ল 1 2 3 4 মাজত কাটি দিয়া 10 হৈ গ'ল এতিয়া আমাৰ ইয়াত লিখিব লাগে কিমান 10 বছৰৰ ছাত্ৰ-ছাত্ৰী কিমান আছে ইয়াত 10 লিখি দিয়া 10 লিখি প্রায় আস্তে দিয়া এতিয়া আমি 10 বছৰৰ খিনি হিসাব কৰিব লাগিব 1 2 3 4 5 6 6 তেনেহলে ইয়াত 6 লিখি দিয়া 6 ইয়াত তোমালোকে লিখিবা 6 তেনেহলে 1 2 3 4 আৰু মাজত কাটি দিয়া 5 আৰু 1 বাকি থাকিল 1 এতিয়া যেহেতু 13 বছৰ 14 বছৰ হ'ল 13 বছৰ হ'ল 10 বছৰ হ'ল তেনেহলে 12 বছৰ তো হোৱা নাই তেনেহলে 12 ইয়াত লিখি দিয়া 12 এতিয়া 1 2 3 4 5 6 7 8 9 10 11 তেনেহলে ইয়াত 11 লিখি দিয়া এতিয়া দাগচিহ্ন বনাই দিয়া 1 2 3 4 আৰু মাজত কাটি দিয়া 5 হৈ গ'ল 1 2 3 4 10 হৈ গ'ল 1 বাকি থাকিল 1 এতিয়া তেনেহলে 11 বছৰৰ যোৱা যে 11 বছৰৰ কি হিসাব কৰিব লাগে তেনেহলে ইয়াত আৰু এটা বক্স বনাই দিব লাগিব তেনেহলে আমি বক্স বনাই ইয়াত লিখি থাকিম ইয়াত কিমান বছৰৰ হ'ব 11 বছৰ এতিয়া তেনেহলে ইয়াৰ পৰা হিসাব কৰি লোৱা 1 2 3 4 5 5 তেনেহলে কিমান জন আহিল 5 জন 1 2 3 4 আৰু মাজত কাটি দিলে কিমান হ'ব 5 এতিয়া চোৱাচোন 14 বছৰৰ এটা হৈছে তেনেহলে 14 বছৰৰ প্ৰয়োজন নাই এতিয়া 12 বছৰৰ হৈছে এইটো প্ৰয়োজন নাই তেনেহলে 13 বছৰৰ হৈছে এইটো প্ৰয়োজন নাই 15 তেনেহলে এই 15 বছৰৰ কি হিসাব কৰিব 1 2 3 4 5 6 7 8 তেনেহলে ইয়াত কিমান লিখিব লাগিব যে 15 বছৰৰ কি আকৌ এবাৰ হিসাব কৰিব লাগিব 15 বছৰ 1 2 3 4 5 6 7 8 তেনেহলে ইয়াত 8 লিখি দিয়া
এতিয়া ইয়াত কিমান আছিল 15 এতিয়া 8 জন 1 2 3 4 মাজেৰে কাটি দিয়া পাঁচ হৈ গ'ল এতিয়া বাকি থাকিল কিনি 1 2 3 অর্থাৎ এইটো বাৰম্বাৰতা তোমাৰ যি তথ্য লিখিব দিছিল চিত্ৰ যি লিখিব দিছিল সেইটো লিখা হৈ গ'ল এতিয়া আমাৰ এই চিত্ৰৰ লগত তোমালোকক কেইটামান কোৱেশ্চন দিছে কিন্তু আমাৰ ঠাই কম হোৱাৰ আগতে যেহেতু ঠাই কম হৈ গ'ল তেনেহ'লে আমি এইটো মানে মুছি দিয়াৰ আগতে আমি কৰিব লাগিব যে এইটো হিচাপ কৰি ল'ব লাগিব যে মুঠ ছাত্ৰ ছাত্ৰী কেইজন আছিল 50 জন আছিল তেনেহ'লে এইটো যোগ কৰাৰ পিছত 50 হ'ব লাগিব এতিয়া শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য শূন্যৰ লগত 6 যোগ কৰিলে 6 6ৰ লগত 1 যোগ কৰিলে 7 7ৰ লগত 8 যোগ কৰিলে 15 15ৰ লগত 5 যোগ কৰিলে কিমান 20 তেনেহ'লে শূন্য লিখিব হয় 2 থাকিল 1 2 3 2 কিমান হ'ব 5 তেনেহ'লে তোমালোকে ইয়াত লিখিবা মুঠ ইকুৱেল কিমান জন আছিল ছাত্ৰ ছাত্ৰী 50 জন আছিল তেনেহ'লে কোৱেশ্চনৰ লগত মিলি গ'ল এতিয়া মিলি গ'ল মানে এইটো সঁচা হৈ গ'ল ৰাইট হৈ গ'ল তেনেহ'লে যিহেতু আমাৰ ঠাই কম হৈ আছে ইয়াৰ লগতে আৰু তিনিটা কোৱেশ্চন দিয়া আছে তেনেহ'লে এই তিনিটা কোৱেশ্চনো আমি লিখিব লাগিব এতিয়া এই তিনিটা কোৱেশ্চন আমি ইয়াত লিখিম এই কোৱেশ্চনখিনি কি সুধিছে কোৱেশ্চনে কি বিচাৰিছে সেই কোৱেশ্চনৰ এনসাৰ ইয়াত লিখিম 14 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী কিমান গৰাকী আছে তেনেহ'লে আমি 1 লিখিব পাৰোঁ 14 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী ইয়াত তোমালোকে বয়স দি আছে তেনেহ'লে 14 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী ইয়াত বাৰম্বাৰতাৰ ভিতৰত 10 জন তেনেহ'লে 10 জন 14 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী আছে তেনেহ'লে তোমালোকে এনেদৰে লিখিবা 14 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী ইকুৱেল লিখিবা 10 গৰাকী আকৌ এবাৰ কম ইয়াত বয়স দিয়া আছে আৰু ইয়াত বাৰম্বাৰতা দিয়া আছে এই বাৰম্বাৰতা জনাই হ'ল ছাত্ৰ ছাত্ৰী কেইজন আছে সেইটো নিৰ্ণয় কৰিছে যে তোমাৰ 14 বছৰ বয়সৰ 10 জন ছাত্ৰ ছাত্ৰী আছে এতিয়া কোৱেশ্চন আৰু এটা কোৱেশ্চন দিয়া আছে যে 12 বছৰ বয়সতকৈ বেছি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান তেনেহ'লে তোমালোকে 2 লিখিবা আৰু কৈ ইয়াত কি কৰিছে 12 বছৰ বয়সতকৈ 12 বছৰতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰী ইকুৱেল লিখিবা এতিয়া চোৱাচোন 12 বছৰতকৈ বেছি ইয়াত এনেকৈ উল্লেখ কৰিছে যে 12 বছৰতকৈ বেছি ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেহ'লে 12 বছৰ ইয়াত বয়স দি আছে তেনেহ'লে 14 12তকৈ বেছি তাৰপিছত 13 12তকৈ বেছি তাৰপিছত 15 12তকৈ বেছি আৰু তোমাৰ 10 আৰু 11 12তকৈ কম তেনেহ'লে আমি এতিয়া হিচাপ কৰিম 14 বছৰৰ কেইজন 10 জন তেনেহ'লে ইয়াত লিখিম লিখি প্লাস লিখিম 10 প্লাস এটো কি ইকুৱেল আছিল 10 প্লাস এতিয়া 13 বছৰৰ চোৱাচোন ইয়াত কিমান আছে 10 তেনেহ'লে এতিয়া 15 বছৰৰ চোৱাচোন কিমান জন আছে 8 জন আছে তেনেহ'লে প্লাস 8 এতিয়া আমি গোটেইকেইটা যোগ কৰিম 10 ৰ লগত 10 যোগ কৰিলে 20 20 ৰ লগত 8 যোগ কৰিলে কিমান 28 তেনেহ'লে 28 জন আছে 28 জন আছে এতিয়া তোমাৰ কোৱেশ্চন কৰিছে 11 বছৰতকৈ বা তাতকৈ কম বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেহ'লে তোমালোকে ইয়াত লিখিবা 11 বছৰতকৈ তলত তিনিকৈ আছে নেকি কম বয়সৰ ছাত্ৰ ছাত্ৰী ইকুৱেল ইয়াত লিখিবা এতিয়া 11 বছৰতকৈ কম তেনেহ'লে 11 বছৰতকৈ কম হলে বেছি তো কোৱা নাই তেনেহ'লে ইয়াত অকল এটা 10 আছে তেনেহ'লে 10 বছৰৰ ইয়াত যদি বাৰম্বাৰতা কিমান আছে 10 বছৰৰ ছাত্ৰ ছাত্ৰী বাৰম্বাৰতা কিমান 6 তেনেহ'লে 6 জন আছে বা গৰাকী অৰ্থাৎ 6 গৰাকী অর্থাৎ
তো তার তিনটা কোশ্চেন দিয়া আছে তো তিনটা কোশ্চেন হয়ে গেল তোমার চিত্রটাও হয়ে গেল তাহলে সেম নিয়মের অঙ্ক কোশ্চেন নং 2 তোমালোকৰ বাবে হোমৱৰ্ক কোশ্চেন নং 3 তোমালোকৰ বাবে হোমৱৰ্ক কোশ্চেন নং 4 তোমালোকৰ বাবে হোমৱৰ্ক কোশ্চেন নং 5 তোমালোকৰ বাবে হোমৱৰ্ক অর্থাৎ তোমালোকে হোমৱৰ্ক কৰি পেলাই মোৰ WhatsApp নম্বৰত পঠাই দিবা।